নমস্কাৰ মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো কুশলে আছে আমিও বৰ্তমান ভালে আছো ৰাতিপুৱাৰ পৰা খুব ডাঙৰকৈ যাক বৰষুণ আহিছে গতিকে আটাইকেইটা যেহেতু ওলাই যাব লাগিব কেনেকৈ যাম এইলৈ চিন্তা কৰি আছো সোনকালে শুই উঠি কামবিলাক আগবঢ়ালো এতিয়া বৰষুণ যাক এৰিব সেই অপেক্ষাতে আছো কালি তেনেকৈ ভিডিঅ' বনোৱা নহল পুৰণি কিছু ভিডিঅ' সৰু শ্বেয়াৰ কৰিলো আৰু তাতকৈ আৰু বেছি একো বনাবলৈ সময় নহল গতিকে আজি ভাবিলো সোনকালে আৰম্ভ কৰো কালিৰ পৰা মনটো কিছু ভাল নহয় আপোনালোক বহুতে জানে যে অসম টেটৰ নিযুক্তি হবলগীয়া ব্যক্তিসকলৰ কালি এখন তালিকা প্ৰকাশ পাইছে ময়ো অসম টেট পাছ কৰি থৈছিলো কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ নামটো অহা নাই বা ভৱিষ্যতেও নাহে কিয়নো তাৰ কাৰণ হিচাপে এটাই কথা ক'ব লাগিব যে আমি বহুত পুৰণা দিনতেই হায়াৰ সেকেন্ডাৰী পাস কৰিছিলো 2003 চন মানতে বহু বছৰ পাৰ হৈ গল আৰু এতিয়া যিখিনি ছাত্ৰ ছাত্ৰী সকলে যিবিলাক নম্বৰ পায় সেই নম্বৰৰ তুলনাত আমাৰ নম্বৰবিলাক যথেষ্ট কম আছিল তেতিয়া আমি নম্বৰ খুব কম পাইছিলো 60% পোৱাটো তেতিয়া যথেষ্ট টান আছিল কিন্তু এতিয়া দেখা যায় যে 70%ৰ ওপৰতে পায় গতিকে এতিয়াৰ যিখিনি নম্বৰ যিখিনি মাৰ্কশিট সেইখিনি তুলনাত আমাৰ মাৰ্কশিটখিনি বৰ পাতল এতিয়াৰ মাৰ্কশিটখিনি যথেষ্ট ওজন থকা গতিকে মোৰ দৰে আৰু বহুতো লোক এই নিযুক্তিৰ পৰা বঞ্চিত হৈছে আৰু গতিকে এইটো আমাৰ কাৰণে খুব দুখৰ কথা খুব বেয়া লাগে যিখিনি নম্বৰ আমি বহুত কষ্ট কৰি পাইছিলো যিখিনি নম্বৰ পাই আমি বহুত সুখী হৈছিলো সেইখিনি নম্বৰ এতিয়া অৰ্থহীন হৈ পৰি আছে আৰু বহুতে ক'বও বিচাৰে যে আপোনালোকে বা তোমালোকে নিশ্চয় যেনে তেনে পাস কৰি থৈছিলা সেই কাৰণে এতিয়া নিযুক্তি পত্ৰ পোৱা নাই এনেকৈ ক'ব খোজে বা এনেকুৱা ধৰণৰ কথাবিলাকে মনত বৰ দুখ দিয়ে আৰু লগতে যেহেতু টেট পাস কৰি থৈছো গতিকে বহুতৰে মনত প্ৰশ্ন হয় যে নিশ্চয় নিযুক্তি লাভ কৰিছে বা ক'ত চাকৰি হৈছে এনেকুৱা ধৰণৰ প্ৰশ্নও বহুতে কৰে গতিকে ভিডিঅ'টো চোৱাৰ পাছত হয়তো বহুতে বুজি পাব যে আসলতে পাস কৰি থলেও আমাৰ আসলতে দুৰ্ভাগ্যটো ক'ত সোমাই আছে কিয় আমি নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই বাকি এইলৈ ইমান বেছি দুখ নাই হলেও অকনমান বেয়া লাগে অকল ময়ে নহয় বহুত বঞ্চিত হৈছে গতিকে কথাটো এইখিনিতে উল্লেখ কৰি থলো সকলোৱে জানিবৰ বাবে বাকি সেই নম্বৰ দিয়া সিস্টেমটো লৈ আমি বৰ দুখ পাওঁ কিয়নো আমিও বিনা কষ্টত পঢ়া নাছিলো যথেষ্ট কষ্ট কৰিছিলো আৰু যথেষ্ট কষ্ট কৰিহে সেইখিনি নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিলো যিখিনি এতিয়া অৰ্থহীন যেন লাগে বহুতে হয়তো সেইখিনি নম্বৰৰ মূল্য নাই বুলিয়ে ক'ব বিচাৰে বাকি যি কি নহওক অসম টেটৰ কথা ইমানতে এৰিলো বৰষুণ যাক অকনমান এৰিছে গতিকে খুব লৰালৰিকৈ যাবৰ বাবে সাজু হওঁ লৰাটো ইতিমধ্যে খাৰ পাইছে সি মাতি আছে কিবা কিবি কৈ আছে গতিকে তাক মই উলিয়াব লাগিব কাপোৰ কানি পিন্ধাই দিব লাগিব গতিকে গা পা ধুৱাই সাজু কৰোগৈ বিদ্যালয়লৈ যাওঁ তাৰ পাছত চাওঁ আবেলি কিবা থাকিলে ভাল লগা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে এতিয়ালৈ এৰিছো বাই বাই আৰু আজি সন্ধিয়া সময়ত আমাৰ এইগৰাকীয়ে আমি খাবৰ কাৰণে কিবা এটা বনাইছে কি বনাইছে এতিয়া আপোনালোকক দেখুৱাম দেখিছে নিশ্চয় মাকৈ পৰিছে প্ৰথমতে মাকৈটো ধুনীয়াকৈ গেছৰ বাৰ্ণাৰটোতে ঘূৰাই পুৰি লৈছে ভালকৈ পুৰি লোৱাৰ পাছত তাত আকৌ আৰু কিবা কিবি দিব আৰু খাবলৈ ধুনীয়া হ'বৰ কাৰণে গতিকে বনাই আছে আৰু
ইফালে আজি আমাৰ কণ্টিলৱে নতুন কাম এটা শিকিবলৈ যত্ন কৰি আছে চামুচেৰে কেনেকৈ খায় শিকিবলৈ চেষ্টা চলাই আছে কিন্তু চেষ্টাটো সফল হোৱাগৈ নাই হৰি হৰিহে পৰিছে চামুচখন মুখৰ ওচৰ পাই যায়গৈ কিন্তু খোৱা বস্তুবোৰ থুলুমকৈ হৰি পৰে আৰু তাক খাবলৈ মন নোযোৱাবোৰ ধুমাধুম মুখ কটিয়ালে এখন যেনিবা মোৰ মুখ নহয় কিবা টেমাহে বস্তু ভৰাইছে ধুমাধুম